নমস্কাৰ, মই পূৰবী ভট্টাচাৰ্য। আজি মই ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হ'ল কাবেলী বুটৰ চাট। এয়া কাবেলী বুট মই বইল কৰি লৈছোঁ। আৰু ইয়াৰ কাৰণে লাগিব প্ৰথমতে পিঁয়াজটো লাগিবই। পিঁয়াজ সৰু সৰুকৈ কুটিও লৈছোঁ। এয়া আদা বটা, নহৰু আৰু এয়া বিলাহী মই পিচি লৈছোঁ। আৰু চাটৰ পিছত দিবৰ কাৰণে লাগিব এয়া মই দৈ কৰি থৈছোঁ, দৈ আৰু চচ আৰু মছলাৰ ভিতৰত লাগিব অকণমান জলকীয়া গুড়া আৰু ধনিয়া, জিৰা, গৰম মছলা অকণ আৰু মিট মছলা। এইকেইটাই নিমখ হালধি লাগিবই। এয়া মই তেল গৰম কৰিলোঁ, তেল দি থৈছিলোঁ কেৰাহীত। অকণমান জিৰা দিছোঁ, জলকীয়া দি দিছোঁ। প্ৰথমতে মই নহৰু অকণ দি দিছোঁ আৰু আদা অকণ দিছোঁ। সেইখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। তাৰপিছতে কুটি লোৱা সৰু সৰুকৈ পিঁয়াজ কাটি থৈছিলোঁ, এয়া দিছোঁ। আৰু মিহিকৈ পিচি লৈছিলোঁ পিঁয়াজখিনিও মই দি দিছোঁ। এইখিনি অলপ ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। এয়া মোৰ চব পিঁয়াজ কিমান ধুনীয়া ৰঙচুৱা হৈ গ'ল, বাদামী কালাৰ নিচিনা হৈ গ'ল। এতিয়া মই ইয়াত দিম বিলাহী। এতিয়া মই বিলাহী ভাজি আছোঁ। বিলাহীখিনি ভজাৰ পিছত এতিয়া মই ইয়াত দিম হালধি দিলোঁ। এয়া অকণমান মিট মছলা দি দিছোঁ, জিৰা গুড়ি, অকণমান এয়া চচটো দি দিছোঁ ইয়াতে। বৰ ধুনীয়া গোন্ধ এটা আহিছে। ইয়াতে অকণমান মই ইয়াত পানী অকণ দিম। পানী অকণ দি অকণমান ভাজিছোঁ। এয়া দেখিছে তেল বিৰিঙিছে। মছলাখিনি ভালকৈ ভাজি ল'লে খাবলৈ বৰ টেষ্টি হয়। এতিয়া মই কাবেলী বুটখিনি ইয়াত ঢালি দিলোঁ। এয়া মোৰ চাটৰ হৈ গৈছে। মই নিমখ দিবলৈ ক'বলৈ পাহৰিলোঁ। ইয়াত নিমখ দিব আন্দাজমতে। এতিয়া মই ইয়াত কাঢ়ি দিম। এয়া মই চাট ৰেডি কৰিছোঁ। এয়া প্ৰথমে মই ইয়াত অকণমান চচ দিম। পিঁয়াজ দিছোঁ, কেঁচা পিঁয়াজ। কেঁচা পিঁয়াজ দি দিছোঁ আৰু অকণমান মই ইয়াত অকণ দৈ দি দিছোঁ। দৈটো খালি মোৰ ভাল নহ'ল, ঘৰতে বনাইছিলোঁ। দৈ অকণ
ডাঠ দৈ হ'লে ভাল হয়। আৰু মই ইয়াত অকণমান ভুজিয়া দি দিছোঁ। ভুজিয়া দিছোঁ আৰু ইয়াত মই আচল বস্তুটো দিয়াই নাছিলোঁ, চাট মছলা। এয়া মই অকণ চাট মছলাও দি দিছোঁ। এয়া মোৰ ৰেচিপি হৈ গ'ল। যদি মোৰ এই ৰেচিপিটো ভাল পায় তেন্তে হ'লে আগলৈও মই এনেকৈ আনিব পাৰোঁ যাতে। তাৰ বাবে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।